সদায় জুবিন গাৰ্গৰ লগত থাকে কিন্তু আজি ইয়াত বহিব খোজোতেও মই সন্মুখত বহাই থৈছোঁ ৰাইজৰ প্ৰথম প্ৰশ্নটো সুধিব গৰিমা শইকীয়া গাৰ্গে মই আজিলৈকে এটা প্ৰশ্ন সোধা দেখা নাই মোক প্ৰশ্ন সুধিবলৈ প্ৰথম বিয়াৰ দিনাই মানা কৰি থৈছে সেইকাৰণে আজি সুযোগ দিয়া হৈছে প্ৰশ্নবোধক চিনটো মই নাইকিয়া এটা ৰাজহুৱা সুযোগ যে জুবিন গাৰ্গক ৰাজহুৱা অনুষ্ঠানত প্ৰথমবাৰৰ কাৰণে প্ৰশ্ন সুধিব ৰাইজৰ প্ৰতিনিধি হৈ গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গে কিয় বিয়া পাতিলে সংসাৰী মানুহটো নহয় বিয়া কিয় পাতিলে কালিও ক'ৰবাত কৈ থকা শুনিছোঁ যে হাবিলৈ যাম এমাহ থাকিম মোক বিয়াৰ আগতে মোৰ পৰা বিদায় লৈ থৈছে যে বিষ্ণু ৰাভাৰ নিচিনাকৈ মই কেতিয়াবা ৰাইজৰ মাজলৈ গুচি যাম তুমি তেতিয়া বেয়া নাপাবা তাৰপিছতো কিয় বিয়া পাতিলে মই সেইটোৱে প্ৰশ্ন আছে সদায় সুধোঁ মই প্ৰায়ে সুধোঁ কাজিয়া লাগিলে সুধোঁ আজি ৰাইজৰ আগত সুধিছোঁ কি উত্তৰ দিব কাজিয়া লাগিলে মানে যেতিয়া লাগিবলৈ সুবিধাও নাপাওঁ সুযোগ নাপাওঁ মোৰ ওচৰত যিটো পৰিসংখ্যা আছে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াৰ মাজত সাক্ষাৎ নহয় কাজিয়া হয় যেতিয়া লগ পায় তেতিয়া কাজিয়া হয় বুলি কয় ৰাইজে এতিয়া প্ৰশ্নটো উত্তৰ দিব লাগে কাজিয়া সদায় নহয় কেতিয়াবা হয় বাৰু নাই আৰু কেতিয়াবাহে হয় কাজিয়া লাগিবলৈ মোৰ সুযোগেই নাই মানে অৱশ্যে হয় এটা কথা যে মই ডমেষ্টিক নহয় মই সদায় কওঁ যে তাৰমানে ঘৰচীয়া নহয় মই ডমেষ্টিক এনিমেল নহয় মই হাবিৰ মানুহে হয় আচলতে আৰু সেইকাৰণে হঠাৎ কিছুমান ডিচিশ্যন লওঁ এতিয়া মই আকৌ হঠাৎ বিয়া পতাটো হঠাৎ ডিচিশ্যন আছিলে নেকি বাৰু বিয়াটো অকণমান খৰখেদা হৈছিলে বাৰু তেতিয়া পৰিস্থিতি বেলেগ আছিলে অলপ কিয় 95ৰ পৰা 2002 লৈকে ইমান খৰখেদা হ'লনে নাই তেতিয়া জংকীহঁত ঢুকাইছিলে নহয় সেইকাৰণে অকণমান আগতীয়া কৰি দিলোঁ বিয়াৰ ডিচিশ্যনটো জংকী ঘটনাটোৰ লগত আচলতে ইমান ৰিলেশ্যন নাই একো তথাপি বিয়া এতিয়া ভাল পালোঁ যেতিয়া বিয়া পাতিবই লাগিব পাতোঁ বাধ্যত পৰি আৰু মানে কি সৰুৰ পৰা প্ৰেমেই কৰি থাকিলতো গতিকে ভাবিলোঁ ইয়াতে ষ্টপ কৰি দিয়া ভাল আৰু নহ'লে প্ৰেম হৈ থাকিব ঠিক নাই ক'ত গৈ পামগৈ ঠিক নাই ষ্টপ কৰি দিয়া ভাল কিয় তাতেই ষ্টপ আৰু এই কিয়টো লাগে এতিয়া তাতেই কিয় ষ্টপ মানে আজি অনুষ্ঠানৰ আৰম্ভণিতে যিটো প্ৰশ্ন সোধা হৈছিল যে জুবিন গাৰ্গে ভয় কৰা প্ৰশ্নটো কি সেই প্ৰশ্নটো ফাইনেলি সোধা হ'ল কিয় বুলি কথা নাই আচলতে কোনো মই আগতে কওঁ যে লাইফ ইজ আনপ্ৰেডিক্টেবল কেতিয়া কোনো কি হয় কোনো ঠিক নাই গতিকে কেতিয়া জন্ম হ'লোঁ কেতিয়া বিয়া হ'ল কেতিয়া মৰিম তাৰ কোনো ঠিক নাই আই টেক মাই লাইফ লাইক ডেট খালি কথাটো হ'ল গৈ থকাটো ডাঙৰ কথা জনি ৱাকাৰ হুইস্কি নহয় কিন্তু জুবিন ৱাকাৰ লেটছ ৱাক যি নহওক জুবিন ৱাকাৰে পত্নীৰ মাজত এতিয়া কি পাইছে নে নাপাইছে একো মানে প্ৰশ্ন সুধিবলগীয়া আছে তোমাক এটা প্ৰশ্ন সুধিবলৈ দিছিলে তুমি 10টা সুধি আছে এইটো আজি চান্স পালে ডান্স নহয় আজি মোক সুবিধা দিছে নে 1995 চনৰ পৰা সুধিবলৈ আছিল ন একদম পাছে 1924 বছৰ সেয়া 24 বছৰ দুটা যুগৰ প্ৰশ্ন আজি 24টা প্ৰশ্নটো মিনিমাম সুধিবই লাগিব ইমান প্ৰশ্ন মোদীও দিব নোৱাৰিব জবাব ইমান প্ৰশ্ন সুধিলে মোদীও জবাব দিব নোৱাৰিব ফালৰি কাটিলে নহ'ব পত্নীৰ পৰা কি পাইছে নে নাই পোৱা প্ৰথম কথা হ'ল যে মোদীয়ে কেতিয়াও উত্তৰ নিদিয়ে মোদীক দেখিছা নাই মোদী প্ৰশ্ন সুধিবলৈ চান্সে নিদিয়ে কাকো নিজে বকি থাকে মোদী তেওঁতো উত্তৰ নিদিয়ে এনেকুৱা লেকচাৰ দিয়ে যে মানুহে সুধিবলৈ একো চান্সে নাপায় চ' তেনেকুৱা হ'ব লাগে আচলতে হয় নাই মানে উত্তৰ দিব নালাগে উত্তৰ বেছি দিলে বেয়া এতিয়া আমাৰ আধৰুটাই কেনেকৈ হেণ্ডেল কৰিব প্ৰশ্নৰ পৰা ফালৰি কাটিছে কিন্তু ৰাইজৰ প্ৰশ্নৰ পৰা ফালৰি কাটিছে মই ৰাইজৰ প্ৰতিনিধিত্ব কৰিছোঁ এতিয়া নাই আমাৰ অসমত এটা এই মহৎ লোকৰ বাণী চলি থাকে যে আমাৰ ৰাইজে এটা বাণী জানেনে মই চিধা কথা কওঁ সেই ডাইলগটো শুনিছেনে কেতিয়াবা মই চিধা কথা কোৱা মানুহ বুলি সেই বাণীটো কোনে দিয়ে মই চিধা কথা কোৱা মানুহ সেই বাণীটো কাৰ জুবিনদেৱৰ বাণী এইটো জুবিনদেৱ এতিয়া জুবিনদেৱে চিধা কথাটো ক'ব লাগে চিধা কথা ক'লোৱে দেখোন মই পৰিপূৰক কেতিয়া কি হয় কোনো ঠিক নাই পৰিপূৰক প্ৰশ্ন এটা আছে জুবিন গাৰ্গে প্ৰশ্নলৈ ইমান ভয় কৰে কিয় পত্নীক প্ৰশ্ন সুধিব নালাগে বুলি প্ৰথম দিনাই কৈ থোৱা মানুহজনক জুবিন গাৰ্গে কাকো ভয় নকৰোঁ বুলি কোৱা কথাটো পৰিপন্থী হৈছে প্ৰশ্নলৈ ভয় কৰে কিয়
প্ৰশ্নলৈ ভয় নকৰোঁ, মই উত্তৰ দিবলৈ বেয়া পাওঁ, সেইকাৰণে প্ৰশ্ন নকৰাটো ভাল পাওঁ।